হাই এভৰিৱান, নমস্কাৰ। আজি আপোনালোকৰ লগত মই কেইটামান কিচেন ৰিলেটেড DIY শ্বেয়াৰ কৰিম। ঘৰতে পোৱা বা আমি অপ্ৰয়োজনীয় বুলি ভবা বস্তুবোৰৰ মেকঅভাৰ কৰি কেনেদৰে পাকঘৰটো সজাব পৰা যায় সেয়া আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাকঘৰৰ এই কোণটো মই বগা আৰু গুলপীয়া ফুল এথোপাৰে সজাইছোঁ। ইয়াত মছলা, নিমখ আদি ৰাখিছোঁ। তাৰ কাষতে এইটো হৈছে মোৰ আজিৰ প্ৰথম DIY। এটা গ্লাছৰ বটল প্ৰথমে মই এটুকুৰা স্পঞ্জৰ সহায়ত ৰং কৰি ল'লোঁ। ভালদৰে ৰংখিনি শুকাই যোৱাৰ পাছত তাত এডাল ঊল বান্ধি পানী ভৰাই এৰেলীয়াৰ ডাল এটা সজাই থলোঁ। ধুনীয়া লাগিছে নহয়নে? তাৰ কাষতেই এয়া মোৰ অকণমানি টি ষ্টেচনটো। এটা বাস্কেটত মই চাহৰ বাবে প্ৰয়োজন হোৱা প্ৰায়বোৰ বস্তু এনেদৰে ভৰাই ৰাখিছোঁ। এটুকুৰা প্লাইউড বগা ৰং কৰি তাৰ ওপৰত মই বাস্কেটটো তুলি ৰাখিছোঁ যাতে উজ্জ্বল লগাৰ লগতে অকণমান হাইটো আহে। মৰম লগা অকণমানি টিপটৰ ছেট এটাও মই ইয়াতে সজাই ৰাখিছোঁ। এই টি ষ্টেচনটো আকৰ্ষণীয় কৰিবলৈ মই এই কটেশ্যন বৰ্ডখনো DIY কৰিছোঁ। ঘৰতে থকা এখন হাৰ্ডবৰ্ড প্ৰথমে মই এখন বগা কাগজ আঠা লগাই ল'লোঁ। তাৰ পাছত এনেধৰণৰ বিস্কুটৰ পেকেট এটাৰ পৰা সমান জোখত টুকুৰা কিছুমান কাটি বৰ্ডাৰটো বা ফ্ৰেমটো বনালোঁ। চাৰিওফালে লগোৱাৰ পাছত তাত ক'লা ৰং কৰি শুকাবলৈ দিলোঁ। মই সকলো কামতেই ফেব্ৰিক কালাৰ ইউজ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে অন্য কালাৰো ইউজ কৰিব পাৰে। বৰ্ডাৰটোৰ বাবে মই পাৰ্ল মেটালিক কালাৰ ব্যৱহাৰ কৰিছোঁ। শেষত মোৰ পচন্দৰ কোটেশ্যনটো লিখি পাকঘৰৰ টি ষ্টেচনত সজাই ৰাখিলোঁ।
মোৰ এই অকণমানি আৰু চিম্পল টি ষ্টেচনটো কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইখন হৈছে মোৰ পাকঘৰৰ খিৰিকীৰ ওলমা বাগিচা। খুব সোনকালেই ইয়াত এখন কিচেন গাৰ্ডেন বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এতিয়া আহোঁ মোৰ তৃতীয়টো DIY লৈ। সকলোৰে ঘৰত এনেধৰণৰ বক্স থাকেই নহয়নে? তাৰে এই অংশটোলৈ মই কিছুমান ডাঠ কাগজৰ টুকুৰা কাটি ভিডিঅ'ত দেখাৰ দৰে লগাই গৈছোঁ। বক্সটোৰ চাৰিওফালে ডাঠ কাগজৰ টুকুৰাবোৰ এনেদৰে লগাই ল'লোঁ আৰু তাক শুকাবলৈ দিলোঁ। তাৰ পাছত এটা পাত্ৰত প্লাষ্টাৰ অফ পেৰিছ, ফেভিকল আৰু পানী এটা মিশ্ৰণ তৈয়াৰ কৰিলোঁ। এই পেষ্টটো যথেষ্ট ডাঠ হ'ব লাগিব। ডাঠ পেষ্টটো এডাল ব্ৰাছৰ সহায়ত মই বক্সটোত লগাই গ'লোঁ। পেষ্টখিনি লগোৱাৰ পাছত তাক ভালদৰে শুকাবলৈ দিলোঁ। ভালদৰে শুকাই যোৱাৰ পাছত তাত কাঠৰ নিচিনা ৰং আহিবৰ বাবে মই ব্ৰাউন কালাৰ কৰিলোঁ। বক্সটো যিহেতু কাগজৰ, গতিকে সোনকালে বেয়া নহ'বৰ বাবে মই পুৰণা কাঁচৰ গ্লাছ দুটা ইয়াত ব্যৱহাৰ কৰিছোঁ। মোৰ পুৰণা DIY কিছুমানো মই ইয়াতেই সজাই ৰাখিছোঁ। আৰু এতিয়া মই আপোনালোকক লৈ যাব বিচাৰিছোঁ মোৰ পাকঘৰৰ আটাইতকৈ প্ৰিয় আৰু আকৰ্ষণীয় অংশটোলৈ। ইয়াতে মিষ্টাৰ পট আৰু মিছেছ পট প্লান্টাৰ সজাই ৰাখিছোঁ। এই দুটাও মই DIY কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ কেনেদৰে বনাইছোঁ চাব পাৰিব। এই অংশৰ ৱালখনতে মোৰ আটাইতকৈ প্ৰিয় DIYটো কৰিছোঁ। সৰু আকাৰৰ খৰাহী কেইটামান লৈ তাত গুঠনিমতে মিলাই ৰং কৰিছোঁ। মই ইয়াতো ফেব্ৰিক কালাৰেই ব্যৱহাৰ কৰিছোঁ।
পচন্দমতে ৰং কৰি হোৱাৰ পাছত ঊলেৰে বিভিন্ন ৰঙৰ টেচেল বনাই তাতে লগাই দিলোঁ। কেনেকুৱা লাগিছে বাৰু ৱালখন আপোনালোকৰ? মোৰতো খুবেই ভাল লাগিছে। আৰু এটা কথা লক্ষ্য কৰিছেনে, মোৰ পাকঘৰত বহুত সেউজীয়া গছ ৰাখিছোঁ। মোৰ ভাৱ হয় মোৰ অতি প্ৰিয় এই সেউজীয়াখিনিয়ে পাকঘৰটোক যথেষ্ট সজীৱ কৰি ৰাখিছে। আপোনালোকৰ কেনে লাগিল মোৰ পাকঘৰটো কমেণ্ট কৰি জনাবচোন। যদি বেয়া লাগিছে তেন্তে সেয়াও জনাব, যাতে মই মোৰ ভুলবোৰ শুধৰাব পাৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ যাচিলোঁ। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক উৎসাহ জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।